প্ৰিয় শ্ৰোতাবৃন্দ, গল্পপাঠৰ পঞ্চমটি খণ্ডলৈ আপোনাক স্বাগতম। আহকচোন গল্পটিৰ পাঠৰ মাজলৈ আগবাঢ়োঁ। কথাবোৰ সঁচা। ইতিমধ্যে দুই এঘৰ নহয়, কেইবাঘৰো মানুহ পোনে পোনে বা আওপকীয়াকৈ মাধৱীক চাবলৈ ধৰিবলৈ আহিছে। চাৰুৱে মহা উৎসাহেৰে সকলোৰে কাৰণে চাহ জলপানৰ যোগাৰ কৰিছে আৰু সময় সুবিধা প্ৰশ্ৰয় পালেই মাধৱীৰ ফালে চাই হাঁহিছে, দুই এষাৰ কৌতুকপূৰ্ণ কথা কৈ জোকাইছে। মাধৱীয়ে খং কৰি কৈছে, মই কৈ দিছোঁ কিন্তু চাৰু, কথা ভাল নহ'ব। চাৰুৰ বৰ হেঁপাহ আছিল ইমান দিনে একেলগে থকা এই ধুনীয়া ছোৱালীজনী কাৰ লগত বিয়া হৈ চাবলৈ। কিন্তু তাই ভিতৰি ভিতৰি প্ৰস্তুত হৈ আছিল যিকোনো এদিন তাই এই ঘৰখনৰ পৰা গুচি যাবলৈ। এদিন গধূলি মাধৱীক পঢ়াৰ মেজত গাখীৰ এগিলাচ দিবলৈ যাওঁতে মাধৱীয়ে চাৰুক ৰখাই বাহিৰা কথা উলিয়ালে। পিছলৈ মাধৱীৰ এইটো অভ্যাসত পৰিণত হৈছিলহি। পাকঘৰত ঢেৰ কাম পৰি থাকে, চাৰুৱে তাইৰ লগত কথা পাতি থাকিব লাগে। কথাই কথাই চাৰুৱে ক'লে, মইতো যামগৈ। মাধৱীয়ে ক'লে, যাওঁ যদি যাবি আৰু, সেইবুলি মোৰ বিয়াৰ আগতে যাব নোৱাৰ। মাধৱীৰ বিয়ালৈকে চাৰু কিয় থাকিব লাগে, সেই কথা মাধৱীয়েও নাজানে। চাৰুৱে বুজি নাপালে, এই যে মাধৱীয়ে গা ধোৱা ঘৰৰ মজিয়াত কাপোৰ কানি সোপা পেলাই ভৰিৰে এটা চুকলিত ঠেলি লৈ ওলাই আহিব পাৰে, চাৰু থাকোঁতে যে তাই যোৱা 9 বছৰে চুলিৰ সামান্য জট এটাৰ কথাও চিন্তা কৰিবলগীয়া হোৱা নাই। এইবোৰ তুচ্ছ কাৰণত নিশ্চয় মাধৱীয়ে তাইক এইখন ঘৰৰ শেষ দিনটোলৈকে ৰাখিব খোজা নাই। তেনেহ'লে কি কাৰণে? কথাষাৰ কোৱাৰ পাছত মাধৱীও অন্যমনস্ক হৈ গ'ল। চাৰু মনে মনে কোঠালিটোৰ পৰা ওলাই আহিল। এসময়ত এজন ধুনীয়া ডেকাৰ লগত মাধৱীৰ বিয়া হৈ গ'ল। বিয়ালৈ চাৰুৰ মাকো আহিছিল। মাকৰ বয়স কিমান চাৰুৱে নাজানে, কিন্তু তাই মন কৰিলে তাইৰ মাক এজনী বুঢ়ী মানুহ। বিয়াৰ হুলস্থুলৰ মাজত চাৰুৰ মাক অবাক হৈ এটা চুকত বহি আছিল। কামৰ মাজত আঁৰ চকুৰে তাই একোবাৰ মাকৰ ফালে চাইছিল। কাৰো লগত মানুহজনীয়ে এষাৰ কথা পাতিব পৰা নাই। বহুত দিনৰ মূৰত মাকক দেখি প্ৰথমতে চাৰুৰ বৰ ভাল লাগিছিল, কিন্তু লাহে লাহে তাইৰ বিৰক্তি লাগি আহিল। মাক আহিল কিয়? খবৰ পালে ইমান দূৰৰ পৰা ইমান কষ্ট কৰি আহিব লাগেনে? হঠাৎ এবাৰ চাৰুৰ মনলৈ আহিল, মাকে এইবেলা কিবা খালেনে নাই। কুৰিয়ে কুৰিয়ে মানুহে খাইছে। চাৰুৱে বহুত বস্তু ডঙা পৰা কৰি আছে, কিন্তু ইয়াৰ ভিতৰত কোনোবাই তাইৰ মাকক মাতি নি কিবা খাবলৈ দিলেনে? তাইৰতো চকুত পৰা নাই। আৰু তাই নিজে মাকক মাতি খোৱা ঠাইত বহাবগৈ। চিচি, কোনোবাই যদি মন কৰি থাকে তেন্তে কি ভাবিব? কামৰ মাজত এই চিন্তাটোৱে চাৰুক বৰ আমনি কৰি থাকিল। লাহে লাহে তাইৰ মাকৰ মুখখন যেন শুকাই গৈছে। খোৱা বস্তুৰ গোন্ধবোৰ তীব্ৰতৰ হৈ উঠিছে। ল'ৰা ছোৱালীবোৰে যেন এপেট খাই উঠাৰ আনন্দতেই কেৰেলি পাৰিবলৈ আৰম্ভ কৰিছে। শেষত এবাৰ কিবা এটা কামত মতি ড্ৰাইভাৰ ভিতৰলৈ অহা দেখি চাৰুৱে যেন সকাহ পালে। এই এটা মানুহ যি চাৰুৰ প্ৰতিষাৰ কথাই শিৰত তুলি ল'বলৈ বাট চাই থাকে। চাৰুৰ মুখৰ পৰা ইংগিতটো পোৱাৰ লগে লগে সি, আই আহক আহক, আপুনি মনে মনে বহি কি কৰিছে বুলি চিঞৰ বাখৰ লগাই দিলে। চাৰুৱে নুশুনাৰ ভাও ধৰিলে। বিয়াৰ পাছত চাৰুৰ মনটো উদাস উদাস উৰুঙা উৰুঙা লাগিল, আৰু সি উদাস মন লৈ এদিন তাই গাঁৱৰ ঘৰলৈ গুচি আহিল। মাধৱীয়ে বিয়াৰ ৰাতি কান্দি কান্দি এবাৰ তাইৰ হাতত ধৰিছিল। গাঁৱৰ ঘৰলৈ আহিবৰ দিনা মাধৱীৰ মাকে চকু পানী মুচিলে। নন্দন দাসে অইনফালে চাই লাহেকৈ ক'লে, আমি তোৰ খা খবৰ কৰি থাকিম, যা। খা খবৰ মানে তেওঁলোকে ঠিক কৰি থৈছিল কেতিয়াবা ক'ৰবাত তাইৰ বিয়া বাৰু ঠিক ঠাক হ'লে তেওঁলোকে যি পাৰে টকা পইচা দি সহায় কৰিব। 9 বছৰ বয়সত গাঁও এৰা চাৰু 20 বছৰ বয়সত গাঁৱলৈ উভতি আহিল, কিন্তু বৰ